खुलुमबाय नमस्कार मैं डिडम ब्लग इउट्यूब चेनेल पर सबके मैं नमस्कार जनालो आज मैं এটা বস্তু मैं জনাব বিচাৰিছো মানুহৰ কপাল কি হয় নাজানো বিৰাট দুখ লগা মোৰ লগতে এজন বুঢ়া মানুহ মানে বহুত দিনৰ পৰা মোৰ লগতে ওচৰতে থাকি থকা এজন বুঢ়া মানুহ আমি বৃদ্ধা আশ্ৰমত থৈ আহিলো মানে বহুত দুখ লগা আর কি ইয়ার আগেও নাই পিছেও নাই আর কি এনেকুৱা আগৰো নাই পিছৰো নাই এনেকুৱা অৱস্থা আছিল আর কি কেইদিনমান আগত অলপমান জ্বৰ চৰো হৈছিল অলপমান গাবিলাক দুৰ্বল হৈ আছিল আর কি যি হোক আমি ওচৰে পাছৰে দোকানী মানুহকেইটা লগ লাগি আমাৰ মই খুৰা বুলি মাতিছিলোঁ তাৰপিছত এখেতৰ লগত বহুত ভাল আছিল আর কি ৰিলেশ্যনটো তাৰপিছত আমি আলোচনা কৰিলোঁ বৃদ্ধা আশ্ৰমত আজি থৈ আহিলোঁ আর কি একেলগে লগ লাগি যি হোক মই সেইটোৱে ক'ব বিচাৰিছোঁ আৰু মনৰ কথাবিলাক অলপমান মানে চবৰ কপালটো একে নহয় কাৰণ কি মুহূৰ্তত কি হৈ যায় মানে মানুহটো বিয়া বাৰু হোৱা নাছিল মানে এনেকা অৱস্থা আছিল মানে আগত এনেতো মানুহটো কমচে কম বয়সটো হৈছে 80 মান হৈছে আর কি এনেকুৱা বয়সটো ভালে বয়স হল যি হোক কথা বাৰ্তাবিলাক ভাল আছিল এখেতক আমি বৃদ্ধা আশ্ৰমত থৈ আহিলোঁ আমি লগ লাগি কিনে আর কি এটুকে মই আপোনালোকক অলপমান দেখাব কাৰণে আজি এই ভিডিঅ'খন আনিলোঁ ৰাইজসকল তাৰপিছত কি ক'ম মই বড়ো ভাষাতে ক'ব লাগিব যেহেতু মোৰ চেনেলটো বড়ো ভাষা হেৰি হয় গাইজমেন आंनि खाथियाव सासे बोराय मानसि दंमोन आरोखि आंनि दखान खाथियावनो बिथाङा खमसे खम 80 बोसोर जाबायमोन बेनिफ्राय दिनैहाय जोङो बिदिनो बोराय बुरै दोनग्रा मोनसे न'आव दोनना फैनायसै मंगलदैयाव जायफोर माने न'खराव रावखौबो नायजाग्रा गैया बिथांमोनहा थाफैनो हायो आरो बेयाव सिगांथिं उनथिं रावबो जुदि अनसायग्रा मानसि गैयाबा बे जायगायाव थाफैनानै गावनि माबाखौ दोनफैनो हायो आरो जेनेबा सोरबाफोर जुदि माबायोबा नोंथांमोनहा बेयाव आं होनाय लाइनजोंबो फैनो हायो सोरबाफोर माबायोबा आरो बेबायदि बेखायनो आं बे भिडिअखौ लाबोनाय जादों बिदि नङादि जेनेबा गाज्रि माबाजों नङा बयबो माबा मोनसे खारनावथ' जानो गोनां जायो नालाय खाफालाथ' एखे रोखोमनि नङा बेबायदि आरो गाइजमेन एसे दुखु मोनबाय जिहेतु आंजोंनो गोबां सम बिदिनो लोगो मोनबाय थायोमोन नालाय बेबायदि आरो गाइजमेन जोबजासिम नायलांगोन होननानै आं मिजिं थिनाय थाबाय गोजोन्थों এইখিনি হ'ব নেকি এইখিনি এই থওঁ আপোনাৰ ঘৰটো সেইটোৱে আহক আহক বিছনাটো চাই দিয়ে বিছনাটো দেখাই দিওঁ আপোনাৰ বিছনাটো দেখাই দিওঁ আহক আহক আপোনাৰ বিছনাটো একদম পুৰা ৰিজাৰ্ভেশ্যন কৰি থৈছে বুজিছে আপোনাৰ বিছনা হ'ব এইটোৱে এইয়া আপোনাৰ বিছনা বিৰাট VIP আপোনাৰ লগৰ এইটো আজিৰ পৰা ইয়াতে থাকিব ডাঙৰীয়া এজন আহিল আপোনাৰ কুৰ্মা বুজিছে নাই নাই অহা নাই কোনটো এইটো নহয় কোনটো হ'ব বিছনাটো সেইটোৱে ন দে আপোনাৰ বিছনাটো আপোনাৰ বেগটো ক'ত গাড়ীৰ পৰা লৈ আহক দে হ'ব দে ঠিক আছে টিভি চিভি আছে আৰু বিছনা ধুনীয়া আৰু টিভি চিভি
টিভিটো আছে অঁ বাৰাণ্ডাত আছে একেলগে একদম ক্ৰিকেট চাব পাৰিব ক্ৰিকেট হ'লে কিন্তু আমাক ফোন কৰিব ক'ত আছে ৱাহ বঢ়িয়া আপুনি ইয়াৰ পৰা চাই যাব পাৰিব টিভি ভাত খাৱানি যদি ভাত খাব পাৰিব এই ভাত দি আছে হা কিয় অঁ খাইছে দে হ'ব দে হ'ব হ'ব হা এই খাই আহিছে মানে মানুহটো অঁ অঁ আচ্ছা আচ্ছা অঁ একদম পূৰা কৰি ল'ব আমাৰ দোকানতে কাম কৰা আছে ওৱান চাপোৰ্টৰ টাইম তাৰপিছত এখেতক আমি নিশ্চয় কৰি দেখা পাইছোঁ বয়সত আমাৰো বেয়া লাগি আছে যে এখেতক আমি কেনেকৈ নহয় নহয় এইটো ইহঁতৰে হয় একো নাই থাকক দা এইটো একো নহয় থাকক 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 যি হওক সি বনাই ল'ব না যেতিয়া ঠাণ্ডা বেছি হ'ব থাকক সি বনাই ল'ব অঁ টেনশ্যন একদম পূৰা একো নাই একো নাই ঠিক হৈ যাব চব ঠিক হৈ যাব অঁ প্ৰথম 2-3 দিনমান আলহীৰ নিচিনা থাকি এসপ্তাহ পিছত মোকে দম দিয়ে এটা চাইজটো লগাই দিলে হেৰি হ'ব অঁ এই গাজৰটো মাজে মাজে আহিব লাগিব না আপোনালোক সকলোকে ধন্যবাদ আৰু এতিয়া তেওঁলোকে আমাক ককাজন যাতে ভৱিষ্যত সুস্থ থাকে আপোনালোকৰ যাতে সুস্থ থাকে তাৰে কামনা কৰি 12,500 টকা এটা আগবঢ়াইছে গতিকে আমি সেইখিনি আগবঢ়াইছে আমি সেইখিনি আন্তৰিকতাৰে আমি সেইখিনি গ্ৰহণ কৰিছোঁ মই দে হ'ব দে মই কেমেৰা আহি লৈছোঁ আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ এতিয়া আমি নিৰিবিলি বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা আপোনালোক সকলোৰে আপোনালোকৰ জীৱন সুন্দৰ হওক তাৰ উপৰিও নিজৰ পৰিয়াল যে আছে সকলোৰে কুশল কামনা কৰি ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰি আমি এটি ঘোষাৰে অলপ প্ৰাৰ্থনা কৰিম ভগৱানক
ধন্যবাদ, ভাল লাগিল। আকৌ আহিব। এতিয়া ক'ব গ'লে ছোৱালী বা বিয়া দিলে যেনেকৈ এটা ৰিলেশ্যন হয়, হয় আন্তৰিকতা পৰিয়ালৰ নিচিনা হয়নে? হয় গতিকে আমি সেনেকৈ আমি আন্তৰিকতাৰে ধন্যবাদ সহকাৰে গ্ৰহণ কৰিছোঁ। এতিয়া বৰ্তাক আমাৰ ঘৰৰ পৰা বৰ্তাক এতিয়া গোটালোঁ। উম, গতিকে সুখে দুখে চবেই আপোনালোকে মিলিজুলি থাকিব। এতিয়া আমাৰ লগতে বহুত বছৰ আছিলে, কিন্তু তেখেতৰ পৰিয়ালৰ কোনোৱে নাই, কিন্তু এজন অলপ ভনী জয় সম্পৰ্কীয় এজন আছিলে এটা পৰিয়াল, কিন্তু তেওঁলোকে তেখেতক মানে কৰাৰ কাৰণে তেওঁলোকে অনিচ্ছা প্ৰকাশ কৰিছে। সেইকাৰণে আমি তেখেতৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই, যিহেতু আমিও লগত আমি তেখেতক ৰখাৰ ক্ষেত্ৰত আমাৰো অসুবিধা আছে বা আমি ব্যক্তিগতভাৱে ৰাখিব নোৱাৰোঁ, কিন্তু তথাপি আমাৰ লগতে 10 বছৰ আছিলে তেখেতে, আমি ৰাখিব দিছিলোঁ 10 বছৰ আমি ৰাখিছিলোঁ। কিন্তু তেখেতৰ ইচ্ছা, তেখেতে নিজে কৈছে আমাক যে মই মানে তেনেকুৱা এটা অনুষ্ঠানত লগত মই থাকিম, সেইটো কাৰণে আমিও তেখেতক পূৰ্ণ সমৰ্থন লৈ পেলাই আজি আপোনালোকৰ ওচৰত তেখেতক লৈ আহিছোঁ। গতিকে তেখেতক ভগৱানে যিমান দিনলৈকে তেখেতক জীয়াই ৰাখে সিমান দিনলৈকে আপোনালোকৰ ওচৰত আমি গোটালোঁ। বাকী আমি সদায় খবৰ লৈ থাকিম। তেখেতৰ বিপদ আপদত হয়তো আমি ইমান দূৰৰ পৰা তৎক্ষণাত আহি নাপাবও পাৰোঁ, যিহেতু মোৰ বিনয় শৰ্মা মোৰ নিজৰ একদম বন্ধু হয়, বাল্য বন্ধু হয়। তেখেতৰ ওপৰত সম্পূৰ্ণ মোৰ বিশ্বাস আছে যে এটা নিজৰ পৰিয়ালৰ দৰে আপোনালোকে তেখেতক আঁকোৱালি ল'ব। কিবা যদি মানে নতুনকৈ আহিছে, ক'ৰবাত অলপ ভুল ভ্ৰান্তিও হ'ব পাৰে, সেইখিনি আপোনালোকে ধুনীয়াকৈ মিলি জুলি হেৰি কৰি ৰাখিব। মানুহজন খুব ভাল মানুহ আৰু তেখেতৰ কোনো নাই, গতিকে তেখেতক আপোনালোকক আজিৰ পৰা গোটালোঁ। গতিকে আপোনালোকে লগতে ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিলোঁ। অঁ ওদালগুৰি এখন দোকানত আছিলে, এই আপোনাৰ কলগেট দিব ইয়াতে লিখা আছে নহয় ইয়াত। ইয়াতে লিখা আছে ইয়াত। ভাল এৰিয়া কিন্তু নিৰিবিলি বৃদ্ধাশ্ৰম।